আজি আমাৰ সমাজৰ কিছুমান ভ্ৰষ্টাচাৰ মানুহৰ কথা কওঁ। আপোনালোক সকলোৱে জানি বৰ্তমান অসম আৰু গোটেই ভাৰতত লকডাউন চলি আছে। তাৰ মাজতে 2 দিনৰ কাৰণে ৱাইন শ্বপসমূহ খুলি দিলে। হয়তো বহুতে জানি মানুহবোৰে কেনেকৈ মদ খাবলৈ উৎপাত লগাই দিলে। কি কৈ আছিলোঁ? মদ খাব লাগে। চৰি ৱাইন শ্বপসমূহ খুলি দিওঁতে মানুহবোৰে কেনেকুৱা উৎপাত লগাই দিলে। বাপৰে, ভেগুদা কুচুমদা গান শুনিবলৈ ইমান মানুহ নহয়। আমাৰ বৈদেহী বা এক্টিং চাবলৈ ইমান মানুহ নহয়, যিমান মানুহ ৱাইন শ্বপত লাইন লগাই দিলে। কি হৈছে আমাৰ সমাজখনৰ? তাৰোপৰি কিছুমানটো আছে পুলিচৰ মাৰ খাই কোব খায়ো মদ আনিবলৈ গৈছে। যি সময়ত মানুহে দুবেলা দুমিঠি খোৱাৰ কথা চিন্তা কৰি আছে, সেই সময়ত কিছুমান কলংকিত মানুহে আহি লৈ আমাৰ পুলিচৰ মাৰ খাইছে, কোব খাইছে, তাৰোপৰি মদ খাবলৈ কাৰণে লাইন লগাই আছে। কি ক'ম আৰু। তই ক'ত পুলিচৰ কোব খাই আহিছ? কি? কেনেকৈ গম পালি? নিউজত দি আছে কুকুৰ। কি?